Karbi Anglong Autonomous Council Angkanglo 26 MEC Constituency do lapen 26 Mondol do lapen Mondol along ta ko nilitum nadak local committee pudo along tina polling station ECC local committee do local committee along ta ko itum ke Shakti Kendro pudo lasong mong ke ko pace in charge pudo along tina butara pace ta do alapen Mondol committee Shakti Kendro pace in charge district committee MEC প্রত্যেক MEC সমষ্টি আছে MEC MLA আৰু সকলৰ লগত আমি এটা ইন্টাৰেকশন প্ৰগ্ৰাম আগন্তুক কাৰ্বি আংলঙৰ অল ৰাউণ্ড ডেভেলপমেন্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত এটা মিলন বজাই ৰখাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ বহুদিনৰ পৰা আন্দোলন কৰি আহিছে অটোনমাস ষ্টেটত পূৰণ কৰাৰ স্বাৰ্থত এই আৰু কাৰ্বি আংলঙৰ নিৰ্বনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি আগন্তুক 5টা বিধানসভা সিট আছে সেই 5টা সিটু বিপুল ভোটৰ জয়যুক্ত কৰাৰ স্বাৰ্থত আজি আমি লোকেল কমিটি পেছ ইন চাৰ্জ শক্তি কেন্দ্ৰ মণ্ডল কমিটিৰ লগত আজি আলাপ আলোচনা কৰিছো।